ধৰ্মতত্ত্ব নামৰ এজন বিষ্ণু উপাসক ৰজা আছিল। তেওঁৰ দুগৰাকী পত্নী আছিল। ডাঙৰগৰাকীৰ নাম উমালা। তেওঁ ধৰ্মপৰায়ণা আৰু কৰ্তব্য স্বভাৱৰ পৰায়ণা আছিল। সৰুগৰাকী ৰাণীৰ নাম আছিল উৰেষা। তেওঁ আছিল বৰ বিলাসপ্ৰিয়, ভোজনপ্ৰিয় আৰু লগতে ঈৰ্ষাপৰায়ণা আছিল। ৰজাই দুয়োগৰাকী ৰাণীকে নিজৰ পচন্দৰ মতে তেওঁলোকৰ কামৰ দায়িত্বসমূহ অৰ্পণ কৰিছিল। ডাঙৰ ৰাণী সুমালাৰ দায়িত্বত আছিল প্ৰতিদিনে ৰজাৰ বিষ্ণু পূজা কৰিবৰ কাৰণে সকলোখিনি নৈবেদ্যকে ধৰি প্ৰতিদিনে 10 যোৰ তামোল পাণ পূজা অৰ্চনাৰ সঠিক সময়ত যোগাৰ কৰি ৰখা। তাৰোপৰি পূজাৰ সময়খিনিত ৰাণীয়ে তেওঁক সংগ দি ৰজাক পূজাৰ কাৰ্যত সহায় কৰিব লাগিছিল। সুমালাই নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল। আনফালে সুৰেখাইও নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিছিল। এনেদৰে দুয়োগৰাকী ৰাণীয়ে ৰজা ধৰ্মতত্ত্বক ধৰ্ম আৰু কৰ্ম পালনত সহযোগিতা আগবঢ়াই গৈছিল। দিন বাগৰি যোৱাত সৰু ৰাণী সুৰেখাৰ মনত গহীন গম্ভীৰ ধৈৰ্যশীলা সুমালাৰ প্ৰতি ঈৰ্ষাভাৱৰ জন্ম হৈছিল আৰু সুমালাক ৰজাৰ অপ্ৰিয় কৰি তুলিবলৈ সুযোগ আৰু সুবিধা বিচাৰি ফুৰিছিল। এদিন সুমালাই পূজাৰ সকলো সম্ভাৰ সঠিকভাৱে গোটাই আনি শ্ৰী বিষ্ণু মন্দিৰত ৰাখি অলপ সময় আঁতৰি যোৱাত সেই সুবিধাতে নৈবেদ্য পাত্ৰ তামোল পাণ মনে মনে লৈ গ'ল। অলপ সময় পাছতে ৰাণী সুমালা আহিল যদিও সুৰেখাৰ এই অপকৰ্মৰ কথা তেওঁ ধৰিব নোৱাৰিলে। কিছু সময়ৰ পাছত পূজা উপাসনাৰ বাবে ৰজা ধৰ্মতত্ত্ব আহিল আৰু অন্য দিনাৰ দৰে ৰাণী সুমালাৰ সহায়ত পূজাৰ কাম কৰি যাবলৈ ধৰিলে। এনে সময়তে পূজাৰ সমাপনৰ কাম কৰি থকাৰ সময়তেই 10 যোৰ তামোল পাণৰ পৰিৱৰ্তে হাতত এযোৰ তামোল পাণহে উঠি অহা দেখি ৰজা ধৰ্মতত্ত্বৰ মনত ৰাণী সুমালাৰ প্ৰতি ভীষণ খং উঠিল আৰু খঙৰ প্ৰকোপতে পূজা আসনত বহি থকা অৱস্থাতে বেশ্যা 10 যোৰ তামোল পাণৰ ঠাইত এযোৰ তামোল পাণ কিয় দিলি? মোৰ পূজাৰ ৰীতি-নীতি সকলো নিয়ম তই বিনাশ কৰিলি। সেই পাপত তই অহা জনমত বেশ্যা হৈ জন্ম লাভ কৰিবি বুলি ৰজাই অভিশাপ দি ৰজাই সেই এযোৰ তামোল পাণেৰে পূজা সম্পন্ন কৰিলে। ৰাণীয়ে ৰজাৰ এই ধৰণৰ কাৰ্যত ম্ৰিয়মাণ হৈ পৰিল আৰু সেই বিষ্ণু মন্দিৰতে ৰজাক উদ্দেশ্যি কবলৈ ধৰিলে, হে মহাৰাজ, মোৰ আৰাধ্য স্বামীদেউ, মই এই ভুল কেতিয়াও কৰা নাই। মোৰ অজ্ঞাতে আন কোনোবাইহে এনে কাৰ্য কৰাই মোক আপোনাৰ পৰা লাঞ্ছিত বঞ্চিত কৰাব বিচাৰিছে। আপুনি কোনো বিচাৰ বিবেচনা নকৰাকৈ পূজাৰ আসনত বহি থাকিয়েই মোৰ প্ৰতি ক্ৰোধিত হৈ মোক এনেদৰে অভিশাপ দিব নালাগিছিল। মই একেবাৰেই নিৰ্দোষী। আৰু শুনক মহাৰাজ, বিনা দোষতে আপোনাৰ অভিশাপ মূৰ পাতি ললো। কিন্তু যদিহে মই নিৰ্দোষী, স্বামী পুৰুষ ভক্তি তিৰোতা সতীপৰায়ণ হওঁ আৰু যদিহে মই নিৰ্দোষী, তেতিয়াহলে আপুনি এই জনমৰ বিষ্ণু ধৰ্ম কৰ্ম কৰাৰ পুণ্যৰ গুণত উচ্চ জাত কুলত জন্মগ্ৰহণ কৰিলেও অহাটো জনমত মোৰ দৰে বেশ্যাত পতিত হ'ব লাগিব। জাত কুল ক্ৰিয়া সকলোবোৰ বিসৰ্জন দি মোৰ দৰে বেশ্যাৰ গৰ্ভতেই সতী সন্ততি জন্ম দিব লাগিব। আৰু শুনক মহাৰাজ, মই অইন দিনাৰ দৰে 10টা তামোল পাণ গোটাই ৰাখিছিলো, কিন্তু আনে 9 যোৰ তামোল পাণ লুকুৱাই ৰাখিলে যদিও শেষত যি এযোৰ তামোল পাণেৰে আপোনাৰ নিত্য পূজা কাৰ্য সমাপন কৰিলে, সেই তামোল পাণযোৰৰ গুণতেই অহা জনমতো আপোনাক শেষৰটো সন্তানেহে নামে গুণে উদ্ধাৰ কৰিব। আৰু যিজনে মোক আপোনাৰ পৰা অসময়তে লাঞ্ছিত বঞ্চিত কৰাবৰ বাবে এই কূটকৌশল ৰচনা কৰিলে, সেইজনেও আধা বয়সতে আপোনাৰ পৰা বঞ্চিত হ'ব লাগিব। আৰু সেই ৰজা ধৰ্মতত্ত্বই পিছৰ জনমত অজামিল নাম লৈ ব্ৰাহ্মণ হিচাপে জন্ম লাভ কৰিলে। ৰাণী সুমালাই সেইগৰাকী বেশ্যা হৈ হাবিৰ মাজত থাকিল আৰু ৰাণী সুৰেখাই গৈ বিপ্ৰৰ ধৰ্মপত্নী হলগৈ যদিও নিজৰ আগৰ জন্ম কুকৰ্মৰ ফলত আৰু সুমালাৰ অভিশাপৰ বাবে অজামিলক আধৰুৱা জীৱনতে এৰিব লগা হল। অজামিলে বেশ্যাৰূপী সুমালাৰ গৰ্ভতেই দশপুত্ৰৰ জন্ম দি পূৰ্বজন্মৰ পুণ্যৰ ফলতেই কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ ৰাখিলে। পিছৰটো জনমত সেই ৰজা এজন ব্ৰাহ্মণ হৈ জন্ম লাভ কৰিলে। ব্ৰাহ্মণজনৰ নাম হল অজামিল। এদিন সেই ব্ৰাহ্মণে বনৰ পৰা ফল ফুল দুবৰি বন আদি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু সেই বনতেই অজামিলে কামনা বাসনাৰে জৰ্জৰিত তথা অতি নিৰ্লজ্জ তথা এজন পুত্ৰক মদিৰা পান কৰি এগৰাকী বেশ্যাৰ সৈতে বিহাৰ কৰি থকা দেখা পালে। বেশ্যাও মদিৰা পান কৰি অৰ্ধনগ্ন অৱস্থাত মাতাল হৈ আছিল। অজামিলে বেশ্যাগৰাকীক তেনে অৱস্থাত দেখা পাই তাইৰ প্ৰতি মোহিত হৈ পৰিল। ব্ৰাহ্মণজন ঘৰলৈ উভতি আহিল। ব্ৰাহ্মণে নিজৰ ধৈৰ্য আৰু জ্ঞান অনুসৰি নিজৰ বিচলিত মনটোক স্থিৰ কৰিবলৈ বহুতেই চেষ্টা কৰিছিল, কিন্তু বেশ্যাগৰাকীক দেখা পোৱাৰ পিছত
কামনা নামৰ অসুৰটোৱে ব্ৰাহ্মণক বিচলিত কৰি তুলিলে। ব্ৰাহ্মণে সেই বেশ্যাগৰাকীক চিন্তা কৰি থাকিবলৈ ধৰিলে আৰু নিজৰ ধৰ্ম আৰু কৰ্মৰ পৰা বিচলিত হ'বলৈ ধৰিলে। সেই বেশ্যাজনীক প্ৰসন্ন কৰিবৰ কাৰণে ব্ৰাহ্মণে সকলো সম্পত্তি সেই বেশ্যাক দি দিলে আৰু নিজৰ নৱবিবাহিতা ধৰ্মপত্নীকো ত্যাগ কৰিলে। বেশ্যাগৰাকীৰ সৈতে থাকিবলৈ ল'লে আৰু ব্ৰাহ্মণে সকলো প্ৰকাৰৰ চেষ্টা কৰিলে যাতে বেশ্যা প্ৰসন্ন হয় তথা সুখী হয়। অজামিল ব্ৰাহ্মণে বহুত দিনলৈকে বেশ্যা মলৰ সমান অপবিত্ৰ অন্ন গ্ৰহণ কৰি জীৱন অতিবাহিত কৰিবলৈ ধৰিলে আৰু এনেদৰে অজামিলে 44 বৰ্ষ বেশ্যাৰ সৈতে পাৰ কৰিলে। তেওঁ বেশ্যাৰ 10টা পুত্ৰ লালন পালন কৰি থাকিল। তেওঁ আটাইতকৈ সৰু পুত্ৰৰ নাম ৰাখিলে নাৰায়ণ, যাক বৃদ্ধ অজামিলে বহুতেই স্নেহ কৰিছিল। অজামিলে ন্যায়ভাৱে হ'লেও বা অন্যায়ভাৱে হ'লেও য'তেই হওক যেনেকৈ হওক ধন দেখা পায় তাৰ পৰাই ধন উঠাই লৈ আহি বেশ্যা পত্নীক দিয়েহি আৰু এইদৰে অজামিলে সম্পূৰ্ণ জীৱনটোৱে পাপময় কৰি তুলিলে। সৰু পুত্ৰৰ নাম অজামিলে নাৰায়ণ ৰখাৰ কাহিনী। এবাৰ কিছু সাধু লোক তেওঁলোকৰ গাঁৱলৈ আহিল। গাঁৱৰ বাহিৰত কিছু লোকক সুধিলে যে ইয়াত কোনোবা ব্ৰাহ্মণৰ ঘৰ আছে নেকি? আজি আমি ৰাতিৰ কাৰণে আশ্ৰয় বিচাৰি ফুৰিছো। সেই লোককেইজনে ধেমালিকৈ ক'লে যে ইয়াত মাত্ৰ এজনহে শ্ৰেষ্ঠ ব্ৰাহ্মণ আছে, যাৰ নাম অজামিল। তেওঁ ইমানেই ব্যস্ত যে তেওঁ গাঁৱতেই নাথাকে। তেওঁ গাঁৱৰ বাহিৰতহে বাস কৰে। সকলো সাধু লোক অজামিলৰ ঘৰ পালেগৈ আৰু দৰজাত টুকুৰিয়াই ক'লে, ভক্ত অজামিল, দুৱাৰখন খোলা। যেতিয়াই অজামিলে দুৱাৰখন খুলিলে তেতিয়াই সাধুসকলৰ দৰ্শন লাভ কৰি অজামিলৰ ভাল কৰ্মবোৰ মনত পৰি গ'ল। সাধু এজনে অজামিলক ক'লে, হে ভক্ত, ৰাতি বহুত হ'ল। আপুনি আমাৰ কাৰণে আহাৰৰ যোগান ধৰক আৰু জিৰণি ল'বৰ কাৰণে ব্যৱস্থা কৰক। অজামিলে সুস্বাদু ভোজন তৈয়াৰ কৰিলে। অন্নভোজন কৰি সাধুসকলক শুবৰ কাৰণে ক'লে। তেতিয়া তেওঁলোকে ক'লে যে আমি প্ৰতিদিনে শোৱাৰ আগতে কীৰ্তন পাঠ কৰোঁ। যদি আপোনাৰ একো সমস্যা নহয় তেতিয়া আমি কীৰ্তন পাঠ কৰিব পাৰোঁনে? তেতিয়া অজামিলে ক'লে, আপোনালোকৰ যি ইচ্ছা কৰিব পাৰে প্ৰভু। সাধুসকলে কীৰ্তন পাঠ কৰিবলৈ আৰম্ভ কৰিলে। কীৰ্তন পাঠ কৰা ঠাইত অজামিলো বহি ল'লে। গোটেই নিশা কীৰ্তন পাঠ চলি থাকিল আৰু অজামিলৰ চকুৰ পৰা চকুলো ববলৈ ধৰিলে। অজামিলৰ এনে লাগিল যে এয়া চকুলো নহয়, চকুলোৰ ওপৰত অত বছৰে পাপবোৰহে অজামিলৰ ওলাই গৈছে। গোটেই ৰাতি অজামিলে ভগৱানৰ নাম লৈ পাৰ কৰিলে। যেতিয়া ৰাতিপুৱাল তেতিয়া সাধুসকল যাবলৈ ওলোৱাত অজামিলে ক'লে, হে মহাত্মাসকল, মোক আপোনালোকে ক্ষমা কৰি দিব। মই ভক্ত নহয়, মই মহাপাপীহে। মই এগৰাকী বেশ্যাৰ সৈতে থাকো আৰু মোক গাঁৱৰ পৰা উলিয়াই দিলে। কেৱল মাত্ৰ আপোনাৰ সেৱাৰ বাবেহে আপোনালোকলৈ ভোজন তৈয়াৰ কৰিলো। মোতকৈ পাপী আৰু কোনো নাই। তেতিয়া সাধু এজনে ক'লে, অজামিল, তুমি এই কথাবোৰ কালিয়েই নকলা কিয়? তেতিয়াতো আমি তোমাৰ ঘৰত নাথাকিলোৱেহেঁতেন। এতিয়া তুমি আমাক যিহেতু আশ্ৰয় দিলা সেইবাবে তুমি চিন্তা নকৰিবা। তোমাৰ ঘৰত বৰ্তমান কিমানজন বালক আছে? তেতিয়া অজামিলে ক'লে, প্ৰভু, বৰ্তমান মোৰ 9টি সন্তান আছে। এওঁ এতিয়া গৰ্ভাৱস্থাত আছে। তেতিয়া আনজনে ক'লে, তোমাৰ এতিয়া যিটি সন্তান জন্ম হ'ব তেওঁ পুত্ৰ হ'ব আৰু তেওঁৰ নাম নাৰায়ণ ৰাখিবা। সেই নাৰায়ণে তোমাৰ কল্যাণ কৰিব। সাধুসকলে অজামিলক আশীৰ্বাদ দি গুচি গ'ল। সময় আগুৱাই গৈ থাকিল। যথাসময়ত অজামিলৰ পত্নীৰ এটা পুত্ৰ সন্তান জন্ম হ'ল আৰু তেওঁৰ নাম ৰাখিলে নাৰায়ণ। অজামিলে সম্পূৰ্ণ মন আৰু প্ৰাণ নাৰায়ণক অৰ্পণ কৰিলে। প্ৰতিটো সময়তে নিজৰ সন্তানক উদ্দেশ্যি কৈছিল, নাৰায়ণ আহাৰ গ্ৰহণ কৰা, নাৰায়ণ পানী খোৱা, নাৰায়ণ তোমাৰ খেলিবৰ সময় হ'ল, ইত্যাদি ইত্যাদি। আৰু এনেদৰে অজামিলৰ জীৱনৰ 88 বছৰ পাৰ হৈ গ'ল। অজামিল লাহে লাহে বৃদ্ধ হৈ পৰিল আৰু এদিনাখন অজামিলৰ মৃত্যুৰ সময় সমাগত হ'ল। অজামিলে দেখিলে যে অজামিলক নিবলৈ বহুতে ভয়ানক 3টা যমদূত আহিছে, যাৰ হাতত একোডাল একোডাল পাখা জৰি আছিল। সিহঁতৰ চকু এতিয়া বেকা বেকি, কলা আৰু অত্যন্ত ডাঙৰ ডাঙৰ আছিল। দেহটো কৃষ্ণবৰ্ণৰ আৰু হাতত একোডাল একোডাল লোহাৰৰ লাঠি আছিল। ব্ৰাহ্মণৰ আত্মাক যেতিয়া ধৰি বান্ধি নিবলৈ যমদূত আগবাঢ়ি আহিল তেতিয়া ভয়তে অজামিলে পুত্ৰ নাৰায়ণক চিঞৰিলে, নাৰায়ণ মোক বচোৱাহি, নাৰায়ণ মোক বচোৱাহি। তেতিয়া মৃত্যুমুখী বিপ্ৰৰ মুখত হৰিৰ নাম তথা কীৰ্তন বাণী শুনি বিষ্ণুদূত 4জন অজামিলৰ ওচৰ পালেহি। তেতিয়াই অজামিলৰ সূক্ষ্ম শৰীৰটো অৰ্থাৎ আত্মাক নিবলৈ টনা আজোৰা কৰি আছিল। বিষ্ণুদূতে যমদূতক খেদাই
বিপ্ৰৰ হাতৰ জৰি কাটিলে। বিষ্ণুদূতক যমদূতে সুধিলে, ধৰ্মৰাজ যমদূতৰ আজ্ঞা পালন নকৰা তোমালোক কোন হয়? তোমালোক কাৰ দূত হয়? এওঁক কিয় আমাৰ সৈতে যাবলৈ দিয়া নাই? তেতিয়া যমদূতে হাঁহি হাঁহি উত্তৰ দিলে, যমদূতসকল, যদি তোমালোক সঁচাকৈ ধৰ্মৰাজৰ আজ্ঞাকাৰী হয়, তেনেহলে আমাক ধৰ্মতত্ত্ব আৰু ধৰ্ম লক্ষণ শুনোৱা, আৰু কোৱা যে দণ্ডৰ পাত্ৰ এওঁ নে তোমালোক? তেতিয়া যমদূতে ক'লে, চাৰি বেদে যিসমূহ কৰ্ম কৰিবলৈ আমাক বিধান দিছে, অৰ্থাৎ অনুমতি দিছে, সেয়াই ধৰ্ম হয়, অৰ্থাৎ পুণ্য হয়, আৰু যিসমূহ কৰ্ম কৰিবলৈ নিষেধ কৰিছে, সেয়াই পাপ হয়। চাৰি বেদ স্বয়ং ভগৱানৰে স্বৰূপ হয়। পাপ কৰ্ম কৰা মনুষ্যই নিজা নিজা কৰ্ম অনুসৰি দণ্ডিত হয়। তেতিয়া বিষ্ণু ভক্তই ক'লে, যমদূতসকল, এইটো বহুতেই আশ্চৰ্য আৰু দুখজনক কথা যে ধৰ্মৰ সভাত অধৰ্মৰ প্ৰৱেশ ঘটিছে, কিয়নো ইয়াত নিৰপৰাধী আৰু অদণ্ডনীয় ব্যক্তি বিনা দোষতে দণ্ড দিয়া হৈছে। যমদূতসকলে তেতিয়া ক'লে, এই পাপীয়ে শাস্ত্ৰ উলংঘন কৰিছে আৰু এওঁ অনেক বৰ্ষ সমান এগৰাকী বেশ্যাৰ সমান অপবিত্ৰ অন্ন গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰি আছিল। এওঁৰ সম্পূৰ্ণ জীৱনটোৱে পাপময় হয়। এই পাপীৰ পাপময় জীৱনৰ সমাপ্ত যমৰাজৰ ওচৰত নৰক যাতনা ভোগ কৰিলেহে হ'ব। তেতিয়া বিষ্ণু ভক্তসকলে ক'লে, হে যমদূত, অজামিলে কোটি কোটি জনমৰ যি পাপ কৰ্ম কৰিছে, সেয়া এইটো জনমতে প্ৰায়শ্চিত্ত কৰি লৈছে, কিয়নো এওঁ ভগৱানৰ পৰম কল্যাণ নাম উচ্চাৰণ কৰিলে। যেতিয়া তেওঁ এই নাৰায়ণ চাৰিটা আখৰ উচ্চাৰণ কৰিলে, তেতিয়া এই পাপীৰ সম্পূৰ্ণ পাপ কৰ্ম প্ৰায়শ্চিত্ত হৈ গ'ল। চোৰ মদাহী ব্ৰহ্মবধ পিতৃবধ মিত্ৰদোষী গুৰুপত্নীগামী এই সকলোবোৰ পাপীয়ে হৰিৰ নাম কীৰ্তন কৰিলে প্ৰায়শ্চিত্ত লাভ কৰে। তোমালোকে অজামিলক নিবলৈ নোপোৱা। এওঁ সকলো পাপৰ প্ৰায়শ্চিত্ত কৰিলে, কিয়নো এওঁ মৃত্যুৰ সময়ত ভগৱানৰ নাম উচ্চাৰণ কৰিলে, আৰু এনেদৰে বিষ্ণুদূতে সম্পূৰ্ণ ভাগৱতৰ তত্ত্ব শুনোৱাই অজামিলক যমদূতৰ পাশাৰ পৰা ৰক্ষা কৰি মৃত্যুৰ মুখৰ পৰা বচালে। ভগৱানৰ মহিমা শ্ৰৱণ কৰি অজামিলৰ হৃদয়তো অতি শীঘ্ৰেই ভক্তিভাৱৰ উদয় হ'ল। এতিয়া অজামিলে নিজে কৰা পাপ কৰ্মৰ কথা মনত পেলাই বহুতে অনুশোচনা কৰিবলৈ ধৰিলে। অজামিলৰ মনত সংসাৰৰ প্ৰতি তীব্ৰ বৈৰাগ্য ভাৱ জাগি উঠিল। সকলোৰে লগত সম্বন্ধ ত্যাগ কৰি মায়ামোহ পৰিহাৰ কৰি হৰিদ্ৰা পালেগৈ। সেই পবিত্ৰ হৰিদ্ৰালৈ গৈ ভগৱানৰ মন্দিৰত এঠাইত আসন ললেগৈ, আৰু তেওঁ যোগমাৰ্গৰ সহায়ত সকলো ইন্দ্ৰিয় তথা বিষয় বাসনাৰ পৰা নিজকে মুক্ত কৰিলে। তেতিয়া অজামিলে সেই বিষ্ণুদূত চাৰিজনক দেখা পালে, যি কেইজনক মৃত্যুৰ সময়ত দেখা পাইছিল। অজামিলে তলমূৰ কৰি তেওঁলোকক নমস্কাৰ জনালে। তেওঁলোকৰ দৰ্শন পোৱাৰ পিছত নিজৰ শৰীৰ ত্যাগ কৰিলে, আৰু ভগৱান বিষ্ণুৰ দূতৰ সৈতে স্বৰ্ণময় বিমানত উঠি বৈকুণ্ঠলৈ গতি কৰিলে।